নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আজি ডাৱৰীয়া বতৰ, বিশেষকৈ আমাৰ ইয়াত বেছিকৈ ডাৱৰীয়া বতৰ হোৱাৰ বাবে মই ভাবিলোঁ বিলাহী আৰু সৰিয়হ মাছৰ আঞ্জাখন কেনেকৈ ৰান্ধো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি পিঁয়াজ, নহৰু, আদা, এয়া সৰিয়হ, এয়া মাছ এনেকৈ ৰঙা কৰি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এয়া বিলাহী পেষ্ট বনাই লৈছোঁ 2-3টা। আপোনালোকেও পেষ্ট বনাই ল'ব এনেকৈ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া ধুনীয়াকৈ মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া ৰঙাকৈ মাছ ফ্ৰাই কৰি ল'লোঁ। এয়া সৰিয়হ পেষ্ট বনাই লৈছোঁ আৰু এয়া পিঁয়াজ, নহৰু, আদা ইয়াতে চব পেষ্ট বনাই ল'লোঁ। এতিয়া মই মাছ আৰু বিলাহীৰ আঞ্জাখন সোৱাদ লগাই বনাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।